শুভ আবেলি সকলোকে। এয়া আজি নদীৰ পৰিৱেশ। চব মানুহবিলাক সেইয়া দূৰত বহুতখিনি মানুহে খৰি ধৰি আছে। ইয়াত বহুত খৰি আহিছে আজি, মাছো ধৰিছে, খৰিও ধৰিছে। এই চব নাও চলাই চলাই দুজন মানুহে গৈ আছে ইপাৰত। ঢেৰ খৰি আহিছে, বটল আহিছে, জাবৰ জোথৰ চব আহিছে আৰু। এতিয়া বাৰিষা নদীখন শুকাব, আকৌ দেখিব কাইলৈ আকৌ পানী বাঢ়ি যায় দেই। ফেনে ফুটুকাই আহিছে নদীত, খৰি আহিছে, বটল আহিছে, এইবোৰ প্লাষ্টিকৰ বটল। মই যিমান দেৰি ৰখি আছোঁ প্লাষ্টিকৰ বটলহে বহুত দেখিছোঁ। আৱৰ্জনা মানে গোটেই আৱৰ্জনাবোৰেই নদীখনত বৈ আহিছে, সেইবোৰ বটল চব। সেইকাৰণে আমি প্লাষ্টিক ৰোধ কৰিব লাগে, নহ'লে কওকচোন। সকলোকে পুনৰ এয়া শুভ আবেলি জনালোঁ।